So friend, hi, hello, namaskar and welcome my YouTube channel. So আজি আমি যাবলৈ ওলাইছো একুলেন। সো এইখন গাড়ী লৈ আমি বৰ্তমান আজি একুলেন যাম। সো চাই থাকক। So guys, এইটো হৈছে কপিলিৰ গেট। কপিলিলৈ যাব পাৰি এইফালেদি। সো আমি এইফালে নাযাম, আমি যাম লেফটে একুলেন। ফাইনালি আমি একুলেন আহি পালো বৰ্তমান এতিয়া। সো চাই থাকক, যেখিনি বাৰু মই আপোনালোকক দেখুৱাম। সো একুলেন সোমালো। ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পালোঁ একুলেন। চ' গতিকে টিকেট কাটি আছে বৰ্তমান ইয়াতে। চ' মই ভিতৰত এণ্ট্ৰি কৰি আপোনালোকক যিখিনি পাৰোঁ মই একুলেনখন দেখুৱাবলৈ ট্ৰাই কৰিম। চ' চাই থাকক, লেটছ গো। চ' গাইজ, এইটো বৌ, এইটো মোৰ ছিষ্টাৰ, এইটো দাদা হয়, এইটো বাবু, আৰু এইফালে ভাইজান টিকেট কাটি আছে। চ' গতিকে গোটেইবিলাকে আমি অকণমান আজি এনজয় কৰিবলৈ আহিছোঁ। চ' লেটছ গো। ইয়াতে এণ্ট্ৰি হৈ আছে বৰ্তমান। আমি এতিয়া এণ্ট্ৰি কৰি আছোঁ। গাইজ, বৰ্তমান আমি একুলেনৰ ভিতৰত বৰ্তমান এতিয়া লকাৰ ল'ব লাগিব, কাপোৰ চেঞ্জ কৰিম, গা ধুম। চ' গতিকে মজা এটা ভিউ আহি আছে আৰু আপোনালোকৰ মাজত। চ' চাই থাকক, অকণমান ফটো উঠো আৰু দেখুৱাই আছোঁ। চ' বৰ্তমান লকাৰৰ কাৰণে ফৰ্ম ফিল আপ কৰি আছে। চেঞ্জিং ৰুমত গৈ আছোঁ বৰ্তমান এতিয়া। চাওক না আপোনালোকে ভিউ এটা, ধুনীয়া ভিউ এটা। আপোনালোকৰ সেইফালে যাম, এতিয়া নাযাওঁ, পিছত যাম, গৈ আছোঁ আপোনালোকক। চ' গাইজ, সকলোৰে কাপোৰ চেঞ্জিং হৈ গ'ল, গতিকে গৈ আছোঁ আমি বৰ্তমান এতিয়া স্কেটবৰ্ড ল'বলৈ। স্কেটবৰ্ড ল'ম আৰু ওপৰত যাম, ওপৰৰ পৰা আহিম। চ' চাই থাকক। চ' গাইজ, বৰ্তমান স্কেটবৰ্ড লৈ ওপৰলৈ গৈ আছোঁ। একুলেনৰ এটা মজা আপোনালোকক ভিউ দেখুৱাই আছোঁ। এয়া একুলেনৰ ভিউ, চাওক আপোনালোকে।
কেনেকুৱা লাগিছে মজা না বৰ্তমান এতিয়া আমি পানীত বহি আছোঁ এইবিলাক গোটেই মোক জমা দিছে বাকী চব ওপৰত গৈছে তো বৰ্তমান ভালে লাগি আছে কাৰণ এটাই বেয়া লাগিছে কি ৰ'দটো অকণমান নাই বৰষুণ পৰি আছে বৰ্তমান ইয়াতে অলপ অলপ বৰষুণ বৰ্তমান বৰষুণ আহিছে ইয়াতে গোটেইবিলাক আহি আছে বেছি ভিডিঅ' নবনাওঁ কাৰণ অকণমান এনজয় কৰোঁ ভিডিঅ' বনাই থাকিলে মানে কি ইমান এটা হেৰি নহ'ব আৰু আমি টাইম শ্বট লৈ আহিছোঁ মানে 12টামান বজাত আহিছোঁ গতিকে বেছি এনজয় কৰা নহ'ব গতিকে বেছি ভিডিঅ' নকৰোঁ চ' আৰু যিখিনি পাৰোঁ মই দেখুৱালোঁ আপোনালোকক সৰুমানকৈ শ্বৰ্টকৈ গাইজ বৰ্তমান এইটো ঘৰৰ ভিতৰত যাম আমি এতিয়া আপোনালোকক দেখুৱাম ভিতৰত কি চলি আছে এইটো হৈছে আপোনাৰ গ্লাছৰ ঘৰ গ্লাছত টাচ নকৰা কৰি মানে কি এইফালৰ গোফাটোদি ওলাই আহিব লাগে টাইম পালে দেখুৱাম আপোনালোকক পাছত দেখিব চ' গাইজ বৰ্তমান চশমা দিছে এণ্ট্ৰি কৰিলোঁ এইখনতো চশমা টচমা পিন্ধাই দিছে বহিছোঁ এতিয়া চাওঁ চ' গাইজ বৰ্তমান আপোনালোকে যি দেখি আছে একদম তেনেকুৱা লাগি আছে যে আমি একেবাৰে এইখন দুনিয়াত গুচি গৈছোঁ আৰু তেনেকুৱা ধৰণৰ পূৰা একদম ফিলিং আহি আছে যে আমি ট্ৰেভেল কৰি আছোঁ কিন্তু আমি এইখন দুনিয়াত নাই চ' একদম তেনেকুৱা লাগি আছে চ' গাইজ তাৰ পৰা ওলালোঁ দেখা পালে আপোনালোকে কি দেখুৱাইছে গতিকে অলপ আৰু আগলৈকে যাওঁ
বেছি টাইম নাই, সেইটো কাৰণে এইখনতো নুঠিলোঁ। ইয়াতে গাড়ী চলি আছে কাৰেণ্টত, দেখিছে আপোনালোকে, ইয়াতো নুঠিলোঁ। গতিকে এইখন বন্ধ হৈ আছে চাগে। এইখন একোলেণ্ড পূৰা ফুল মানে এনজয় কৰিবলৈ, ঘূৰিবলৈ পূৰা মোটামুটি 7-8 ঘণ্টা লাগে। মানে শ্বৰ্ট টাইম লৈ আহিলে কিন্তু মানে কি নহ'ব আৰু। আপোনালোকে যদি আহে নেক্সট টাইম ইয়াতে, কিন্তু মোটামুটি মানে কি 9টা-10টাৰ ভিতৰত যাতে আহি পায় আৰু সেনেকৈ আহিলে হ'ল। কাৰণ গোটেইখিনি এনজয় কৰিবলৈকে বহুতখিনি টাইম লাগে। শ্বৰ্ট টাইম লৈ আহিলে মানে কি গোটেই ফুল এনজয়টো নাপাব আপোনালোকে। চ' আপোনালোকক এটা ৰাউণ্ড দেখুৱাই আছোঁ মই, মজা ভিউ। তো ভিউটো চাই থাকক আপুনি, ওপৰৰ পৰা আমি গৈ আছোঁ এনেকৈ। গাইছ এবাৰ আমি উঠিবলৈ লৈছোঁ ইয়াতে। আমাৰ বৰ্তমান গাঁৱতে যোৱা খোৱা হৈ গ'ল। এতিয়া আমি ঘৰত গৈ আছোঁ, মানে কি টাইমো নাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা মানে কি ভিডিঅ'টোৰ কোৱালিটিবোৰ অকণমান বেয়া হ'ব পাৰে, কাৰণ মোবাইলৰ মানে কি চেল্ফি কেমেৰাটো মোৰ অকণমান ধূলি সোমাই আছে। মানে ফল্ডাৰটো বেয়া হৈছিল, চেঞ্জ কৰিছিলোঁ, এনেকৈ ধূলি সোমাই আছে। আৰু বেক কেমেৰাটোৰ মোৰ পানী সোমাইছে, তাৰ কাৰণে অকণমান মানে কি ভিডিঅ'ৰ কোৱালিটিবোৰ বেয়া হ'ব পাৰে। চ' আপোনালোকে এডজাষ্ট কৰি ল'ব।